নমস্কাৰ সকলোকে। আজি আমাৰ দোকানটোৰ এনিভাৰ্চাৰী হয়। যোৱা বছৰ 10 তাৰিখে আমি দোকানটো খুলিছিলোঁ, মানে ডিচেম্বৰ 10 তাৰিখে আজিৰ দিনত। তো আজি পুৰা মানে এবছৰ হৈছেহি। চ' মানে আগৰ পৰাই আপোনালোকক দোকানটো দেখাই আহিছোঁ আৰু আগলৈ অকণমান সৰু সুৰাকৈ কিবা কিবি দেখাই যাম আৰু আশীৰ্বাদ কৰিব আপোনালোকে। আপোনালোকৰ ফালৰ পৰা মোৰ অকণমান আশা এটা থাকিল আৰু আপোনালোকেও দোকানটো চাই আহিছিলে, মানে মই ভিডিঅ'টোত দেখাই থাকোঁ, আপোনালোকে চাই আৰু ভাল ভাল কমেণ্ট পাওঁ আৰু মৰমো বহুত পাইছোঁ বাৰু। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে অকণমান কিবা এটা কৰিবলৈ পাৰোঁ আগলৈ আৰু তাই এয়া শাক লৈ আনিছে ৰাতিপুৱা। তাই বহুত খাই ভাল পায় এইবোৰ মানে। আৰু মই দুদিনৰ আগত মানে এইটো অৰ্ডাৰ কৰিছিলোঁ, চপাৰ। অলৰেডি আমাৰ তাত দুটা আছে বাৰু, কিন্তু সেইটো অকণমান সৰু হৈ গৈছে আৰু সেইটো 2 লিটাৰমান আছিলে, এইটো 5 লিটাৰৰ হয় চপাৰ। তো মানে এতিয়া আহি পাইছে মানে তাকেও। এইটো হৈছে আমাৰ ৰেগুলাৰ মানে বস্তুবোৰ লগা হয় এইবিলাক মানে। তো এতিয়া মানে লৈ আনিছিলোঁ মই। তো সেইটোৱে আৰু একো আমাৰ পাৰ্টি চাৰ্টিটো নাই বাৰু, পাৰ্টি চাৰ্টিটো নকৰোঁ বাৰু। তথাপিও অকণমান হেপ্পী হৈছোঁ আৰু এবছৰ হ'ল আজি। যোৱাবাৰ 10 তাৰিখে, ডিচেম্বৰ 10 তাৰিখে আমি দোকানটো অন কৰিছিলোঁ। তাইৰ পৰা চাব বোলে এতিয়া। দিয়ক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু জয় আই অসম।